হয়, আমি বৰ্তমান গহপুৰ নগৰৰ মাজমজিয়াত আছোঁ। নিশ্চয় আপোনালোকে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছে। আজি অৱসৰ বিনোদনৰ কাৰণে নহয়, এটা দুখৰ মৰ্মান্তিক এটা হৃদয় বিদাৰক কথালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসমৰ মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী লেখন কুম্বাং, সুৰকাৰ, গীতিকাৰ আৰু লগতে ভাল এজন ছাত্ৰ আছিল। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তেওঁ কাৰিকৰী শিক্ষা লৈ চাকৰি কৰাৰ লগতে বৰ্তমান সময়ত খুব জনপ্ৰিয় গান তেওঁ ৰাইজৰ মাজলৈ এৰি দিছিলে। কিন্তু এটা দুখৰ খবৰ, এটা নহয় দুটা কিডনী তেখেতৰ বিকল হৈছে ইতিমধ্যে। তামিলনাডুত উন্নত কাৰিকৰী চিকিৎসাৰ কাৰণে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হৈছে। সেই গতিকে সমূহ গহপুৰবাসী ৰাইজে, অসমবাসী ৰাইজে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষ সকলোৱে মানুহে মানুহৰ বাবে সেই কথাটো অনুভৱ কৰি কিঞ্চিত হ'লেও তেখেতক এই পৃথিৱীখনৰ পৰা যাতে আমি আঁতৰাই নপঠিয়াওঁ, আপোনাৰ সহায়ে, আপোনাৰ মৰমে যাতে দুদিন আৰু পৃথিৱীখনত আমাৰ লগতে জীয়াই থাকিবলৈ শক্তি দিয়ে, প্ৰেৰণা দিয়ে। তাৰ কাৰণে মই সকলো মানৱ দৰদী জনগণক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি কৰল প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৱে আহক, কিঞ্চিত হ'লেও এই দান পাত্ৰ আপোনালোকে সহায় কৰক, বা স্কেনাৰ দিছে, ফোন নম্বৰ দিছে, আপোনালোকে সহায় কৰি অতি শীঘ্ৰে এই দুৰাৰোগ্য ৰোগৰ পৰা তেওঁ মুক্ত হৈ অসমৰ কাৰণে, মিচিং সমাজৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে যাতে গীত পৰিৱেশন কৰিব পাৰে, কাম কৰি যাব পাৰে, তাৰ কাৰণে যাতে আমি অকণমান হ'লেও কিঞ্চিত, পুনৰবাৰ কৈছোঁ, কিঞ্চিত পৰিমাণ হ'লেও আমি সহায় সহযোগ আগবঢ়াওঁ। আজি প্ৰথমটো আমি ৰোড শ্ব' গহপুৰ টাউনৰ মাজত আমি কলেজগুৰিত কৰিছিলোঁ। যথেষ্ট ৰাইজৰ সঁহাৰি হৈছে। সকলোৱে আহি সকলোৱে কিছু হ'লেও আৰ্থিক অনুদান দিছে। ঠিক এইদৰে এই চেনেলৰ, আপোনালোকৰ চেনেলৰ যোগেদি যি QR কোড আৰু নাম্বাৰ দিছে, সকলোৱে যি পাৰে সহায় কৰি পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে আমি অলপ তেখেতক উৎসাহ উদ্দীপনা প্ৰদান কৰোঁ। ধন্যবাদ। করে মোরা নিদ্রা করে মোরা পুত্র হইব কি মতে তরু আই তোরে হই মই মরু করে মোরা নিদ্রা করে মোরা উচ্চ হই মই কি মতে তরু আই তোরে হই মই মরু বুকু হম হম করে মোরা Yeah.